নমস্কাৰ, মোৰ নতুন এটা বিহুৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। এটা দিলোঁৱে আৰু এইটো নেক্সট ভিডিঅ' মানে ইয়াৰ বিহুৰ দিনাখন ৰাতিপুৱা। ৰাতিপুৱা আমি ঘৰত গা পা ধুই আহি গ'লোঁ। ইয়াতে আমাৰ মানে ৰাজহুৱাকৈ মেজি বনাই পেলাই সকলোৱে এনেকৈ নাম প্ৰসংগ কৰে আৰু তাৰপিছতে জ্বলাই দিয়ে। আৰু ইয়ালৈ আহি গ'লোঁ। ইয়াৰ পিছতহে মানে ঘৰৰ নিয়মখিনি কৰা হয় আৰু ইয়াতে গোটেইখিনি মানে এনেকৈ নাম গাইছে। তাৰপিছতে আমি প্ৰসাদ খাম আৰু তাৰপাছতে এইটো জ্বলাই দিব। চাই থাককচোন আপোনালোকে, ইমান ভাল লাগে এইখিনি পৰিৱেশ। প্ৰায় ঠাইতে হয় বাৰু, আৰু কিছুমানে ঘৰতো কৰে এনেদৰে। আৰু আমি সকলোৱে মানে ৰ'দতে ৰৈ আছোঁ, কাৰণ ৰাতিপুৱা কিমান ঠাণ্ডা লাগিছে নহয়নে? সেইকাৰণে আৰু আমি বাহিৰতে আছোঁ আৰু। নাম গোৱা হৈ গ'ল, এতিয়া আমি সকলোৱে প্ৰসাদ খাই আছোঁ। আৰু ইয়াত গোটা মগু দিছে, কিমান ভাল লাগে গোটা মগু আৰু বুট। গোটা মগু আমি খালোঁ, খাই বৈ আজৰি হ'লোঁ। এতিয়া এনেকৈ ভিতৰতে জুই লগাই দিছে আৰু এনেকৈ চাৰিওফালে সকলোৱে নাম গাইছে। আৰু যেতিয়া বেছিকৈ জ্বলিব তেতিয়া তেওঁলোক আঁতৰি আহিব, কিন্তু জ্বলা শেষ হোৱালৈকে মানে এনেকৈ নাম গুণ গায়েই থাকে। এনেকৈ মানে মেজিটোৰ চাৰিওফালে এনেকৈ ঘূৰিছে সকলো, এইখিনি বৰ ভাল লাগে। জুইখিনি ইমান ধুনীয়াকৈ জ্বলিছে আৰু ৰঙা হ'লে ভাল বুলি কোৱা যায়। আৰু আমাৰ জুইখিনিও পুৰা ধুনীয়াকৈ ৰঙা হৈ জ্বলিছে, দেখিছেনে? আৰু জুই তাপে যাতে সকলোকে মানে ভাল শক্তি দিয়ক, কাম কৰি যাবলৈ, নহয় জানো, বেয়াবিলাক আঁতৰক, তাৰে কামনা কৰিলোঁ। আৰু আমি চবেই দূৰৰ পৰা চাইছোঁ আৰু ইয়াতে সেয়া সৎকাৰ কৰি হৈ গ'ল। তাৰপিছতে আমি ঘৰলৈ আহিলোঁ। ঘৰত আহি পেলাই পূজা কৰিছে। এতিয়া আমি গোসাঁই পূজা কৰিছোঁ, মানুহজনে কৰি আছে। ঘৰতো মানে আমি অকণ অগ্নিসেৱা কৰি লৈছোঁ। আম খৰি দিছে আৰু ইয়াতে যি লাগে আৰু গোটেইখিনি দি পেলাই তেওঁ ইমান বিশেষ নাজানে আৰু তথাপিও আৰু কাগজতে মন্ত্ৰ লিখি লৈছে আৰু কৰি গৈছে। আৰু তেনেকৈ আমি ঘৰৰখিনি কৰিলোঁ। পূজা কৰা হৈ গ'ল আৰু এতিয়া পূজা কৰাৰ পিছত জুইৰ সেক ল'ব লাগে। তাৰপিছতে হোৱাৰ পিছত মই বৰপিঠা বনাব আহিলোঁ, কাৰণ কালি বনোৱা নাছিলোঁ, কালি ৰাতি গুলি থৈছিলোঁ। আৰু ৰাতিপুৱাই গৰম গৰম বৰপিঠা, এতিয়া বিহু খাম। আৰু মোৰ বৰপিঠা হৈছেই, দেখিছেনে? একদম ধুনীয়া ধুনীয়া গোল গোল হৈ গৈছে বৰপিঠাটো। খাবলৈ কেনেকুৱা হয় নাজানো বাৰু, কিন্তু ধুনীয়া হৈছে। তাৰপিছত খাবলৈ টেষ্ট কৰোঁতে ভালেই হ'ল বাৰু দেই। আৰু আপোনালোকে ক'বচোন কেনেদৰে বিহু পাতিলে। মই বনাই আছোঁ আৰু তাৰপিছতে আমি এতিয়া জলপান খাম। জলপানৰো যোগাৰ কৰিছোঁ আৰু এইফালে লুচি ভাজিও কৰি আছোঁ। গোটেইখিনি একেলগে কৰিছোঁ। মই ইমান বিশেষ জলপান খাই ভাল নাপাওঁ, সেইটো কাৰণে মানে লুচি ভাজিটো লগতেই বনাই দিছোঁ। আৰু বৰপিঠা বনোৱা মোৰ হৈ গ'ল। অলপমান থৈ দিছোঁ, গোটেইখিনি বনোৱা নাই, কাৰণ গৰমে গৰমে খালে বেছি ভাল লাগে। আলহী আহিলে আকৌ বনাই দিম। আৰু এতিয়া মই প্ৰসাদৰো যোগাৰ কৰিলোঁ। তাৰপিছতে এইফালে জলপানখিনিও ঠিক কৰি ল'লোঁ। জলপান 4বিধমান আছিলে আৰু তাৰ লগতে ক্ৰীম, দৈ, ৰসগোল্লা আৰু পিঠা যি বনাইছিলোঁ সেয়াও দি দিছোঁ। আৰু এক্সট্ৰাকৈ থাল এখনতো লৈ লৈছোঁ, যাতে যোনে যি মন যায় তেনেকৈ খাবও পাৰিব। আৰু তাৰপিছতে আমি মানে তিনিওটাই তলতে বহি পেলাই খাই দিছোঁ। আৰু মই বাতিতেই লৈছোঁ দেই, কাৰণ মই একদমেই অকণমান লৈছোঁ খাই, কাৰণ বহুত বেয়া পাওঁ, কিন্তু মানে নিয়মটো কৰিছোঁ। আৰু তাৰপিছতে মই আকৌ লগতে একদম লুচি ভাজি খাই দিছোঁ, কাৰণ মইতো একেবাৰে অকণমান লৈছোঁ। মাহঁতে লুচি ভাজি নাখালেই, কাৰণ জলপানেই ভালকৈ খাই দিলে যে। সেয়াই দেখিছেনে বাৰু? আৰু মই ইফালে বনাইছিলোঁ লুচি আৰু পালক পনীৰ, আৰু সেয়াও খাই দিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই।